হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে নহয়, আমাৰ ঘৰৰ সন্মুখতে নামঘৰ ভাগ আছে। নামঘৰ ভাগত আচলতে 13 আহিন মঙলবাৰৰ পৰা 17 আহিন শনিবাৰলৈ 4 দিনীয়া অবিৰত ভাগৱত পাঠ অনুষ্ঠান পালন কৰা হ'ব। সেই হেতুকে গাঁৱৰ ডেকাসকলে খৰি ফালিছিল আৰু সেই খৰিখিনি সুবিধাৰ্থে আমাৰ চোতালতে ৰাখিছে। মই এইফালে দাদাসকলৰ কাৰণে চাহৰ যোগাৰ কৰিছোঁ। চাহ খাই হোৱাৰ পাছত সকলোৱে নিজৰ নিজৰ আকৌ কামত লাগিল। এয়া দেখিছে নহয়, এই জেগাডোখৰতে ধুনীয়াকৈ খৰিসমূহ ৰাখিছে। কিবা এটা ক। আজি খৰি জপা হৈছে আমাৰ গাঁৱৰ জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে ধুনীয়াকৈ কামত লাগিছে। আকৌ পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।